বিটিচি নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী আৰু অহা 10 তাৰিখে নিশ্চয়কৈ আপোনালোকে শুনিব পাৰিছে ইতিমধ্যে যে বিটিচি নিৰ্বাচন 10 তাৰিখে সম্পন্ন হ'ব আৰু 12 তাৰিখে ৰিজাল্ট গতিকে প্ৰতিটো সমষ্টিতে প্ৰতিটো দল সংগঠনে বা প্ৰতিটো প্ৰাৰ্থীয়ে প্ৰতিটো দলৰে প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ প্ৰচাৰত অব্যাহত ৰাখিছে আপোনালোকে নিশ্চয়কৈ বিভিন্ন মিডিয়াৰ থ্ৰুদি চাব পাৰিছে আৰু বৰ্তমান আমি উপস্থিত আছোঁ এই ৰাইজৰ যিটো মতামত আগন্তুক নিৰ্বাচন সম্পৰ্কে ৰাইজে কি কয় কিয়নো ৰাইজৰ যিটো ভোট এই ভোটৰ অধিকাৰেদি বিটিচি চৰকাৰখন ৰাইজে গঠিত কৰিবলৈ গৈ আছে গতিকে ৰাইজৰ লগত সিহঁতৰ লগত আমি পোনপটীয়াকৈ কথা পাতিম আৰু সিহঁতৰ সেই সমষ্টিটোৰ যিটো অৱস্থা বা সমষ্টিটোৰ পৰা ৰাইজে কাক বিচাৰিছে এই সম্পৰ্কে আমি পোনপটীয়াকৈ আমাৰ গুৱাহাটী টাইমছৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান মই উপস্থিত আছোঁ বিটিচি পৰিষদৰ 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ চিমল টেপু বজাৰ আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে এইখন হ'ল চিমল টেপু বজাৰ বহুত সংখ্যক ৰাইজ ইতিমধ্যে আহি উপস্থিত হৈছে বজাৰ কৰিবলৈ গতিকে আমি কিছু লোকৰ লগত এই অঞ্চলটোৰ কিছু লোকৰ লগত এই সমষ্টিটোৰ যিটো অৱস্থা সমষ্টিবাসীৰ মনোভাৱ আমি জানিবলৈ যত্ন কৰিম যে আচলতে সিহঁত কাক নিজৰ ভোটটো আগন্তুক নিৰ্বাচনত দি চৰকাৰ গঠন কৰিব নতুন চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব কোন সমষ্টিৰ বাসিন্দা আপুনি শ্ৰীৰামপুৰ সমষ্টি আগন্তুক সময়ত বিটিচিত আপোনালোকে কাক এই অঞ্চলটোৰ পৰা MCL হিচাপে প্ৰতিষ্ঠিত কৰিব হাফিজুল ইছলাম শেখ না হাফিজুৰ ৰহমান কোনজন হাফিজুল ইছলাম শেখ কিয় আমাৰ ভাল লাগে এইটো মানুহটো ভাল লাগে মানে কিয় ভাল লাগে কিহৰ কাৰণে এইটো ৰাইজৰ সহায় সহযোগিতা কৰে সকলোৱে মানুহৰ দুখ কষ্টত তেওঁ সাথ দিয়ে সেইকাৰণে আমাৰ ৰাইজৰ মানুহ হয়তো বৰ্তমান সময়ত আমি যিটো চাইছোঁ বৰ্তমান যিটো পৰিস্থিতি সকলো কেণ্ডিডেটে কিন্তু ৰাইজৰ লগত আছে ৰাইজৰ সহায় সহযোগিতা কৰি আছে হাফিজুল ইছলাম কেনেকৈ বেলেগ কেনেকৈ ব্যতিক্ৰম হাফিজুল ইছলাম আগৰ পৰাই তেওঁৰ ইচ্ছা নাছিল যে মই ভোট খেলিম বুলি তাৰ আগৰ পৰাই তেওঁ মানুহক টকা পইচা বহুত কিছু সাহায্য কৰিছে এতিয়া আমাক সকলোৱে দৌৰি কৰি আছোঁ আপোনাৰ ভোটটো থিয় হওক সেইকাৰণে থিয় হৈছে চৰকাৰ কাৰ আহিব বিটিচিত এবাৰ কাৰ চৰকাৰ আহিব এইটোতো মই গম নাপাওঁ কিন্তু আমাৰ এটা লাগে আমি হাফিজুল ইছলামক জিকিব লাগে বাকী যিবোৰ প্ৰাৰ্থী আছে কি ক'ব সিহঁতৰ বিষয়ে সেইটো মই একো নকওঁ মই এটাই দিছোঁ মই হাফিজুল ইছলামক জিকিব লাগে আপুনি হাফিজুল ইছলামক বিচাৰিছে হয় এইজন বিচাৰিছে হাফিজুল ইছলামক গতিকে আৰু কিছু সংখ্যক লোক আমাৰ লগত আছে আগন্তুক বিটিচি নিৰ্বাচনত কাক এই সমষ্টিটোৰ পৰা আপোনালোকে নিৰ্বাচিত কৰিব কাৰ চৰকাৰ আহিব এইটো মই জানিব বিচাৰোঁ কাৰ চৰকাৰ চৰকাৰৰ প্ৰমোদ বড়ো আহিব প্ৰমোদ বড়ো পৰিৱৰ্তনৰ চৰকাৰ লাগে নেকি চৰকাৰ লাগে এই সমষ্টিটোত য'ত আপুনি বৰ্তমান থিয় হৈছে শ্ৰীৰামপুৰ সমষ্টিত আমি বেছি খবৰ আমি জমদুৱাৰ সমষ্টি জমদুৱাৰ পৰা কোন কিবা হ'ব আমাৰ জিৰণ বসুমতাৰী আছে জিৰণ বসুমতাৰী আমাৰ UPPLৰ তেখেতে যাব তথাপিও শ্ৰীৰামপুৰ সমষ্টিৰ বিষয়ে অলপ চলপ আপুনি জানে আপোনাৰ প্ৰেডিকশ্যন কি যোৱাকালিতো আমি ডিংডিঙাৰ পৰা ঘূৰি আহিলোঁ তেতিয়া ভালে মানুহ ওলাইছিল গুমা সমষ্টি শ্ৰীৰামপুৰ সমষ্টি ভালে মানুহ সোমাইছিল শ্ৰীৰামপুৰ সমষ্টিত কাৰ মানে শক্তিশালী কাক আপুনি অনুভৱ কৰে শক্তিশালী বুলি এতিয়া বৰ্তমান শ্ৰীৰামপুৰ সমষ্টিটো আমি বেছি ক'ব নাজানো ক'বলৈ নোৱাৰোঁ শ্ৰীৰামপুৰ সমষ্টিৰ বিষয়ে ইমান নলেজ নাই গতিকে আৰু কিছু সংখ্যক লোক আছে ইয়াত যিসকল শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিলং কৰে সিহঁতৰ লগত আমি পোনপটীয়াকৈ জানিব বিচাৰিম যে সিহঁত আচলতে কাক MCL হিচাপে এই অঞ্চলটোৰ পৰা বা শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব আগন্তুক বিটিচি নিৰ্বাচন কাৰ চৰকাৰ আহিব বুলি আপুনি ভাবে কাৰ চৰকাৰ আহিব আগ্ৰামৰ চৰকাৰ আহিব এই সমষ্টিটোত কাৰ শক্তি বেছি আপুনি এইটো ক'ব নোৱাৰোঁ কোন কেণ্ডিডেট যাব এইটো ক'ব নোৱাৰোঁ আপোনাৰ ব্যক্তিগত ছাপোৰ্ট কোন প্ৰাৰ্থীক আপুনি নিৰ্বাচিত কৰিব বিচাৰিব হাফিজুৰ ৰহমান নে হাফিজুল ইছলাম শেখ দুজন আছে নহয় হেলিকপ্টাৰ লাগে হেলিকপ্টাৰ উঠি ক'ত যাব আপুনি ক'ত যাব বিচাৰিছে দিল্লী যাব এতিয়া এওঁ যদি জিকে ছাপোজ আপোনালোকে কোন পাৰ্টিৰ লগত লগ দিব কিবা কৰিব ছাজেষ্ট কৰিব আগ্ৰামৰ লগত শ্ৰীৰামপুৰ সমষ্টিৰ MCL কোন হ'ব ওই যে হেলিকপ্টাৰ লাগে এওঁ হেলিকপ্টাৰ বিচাৰিছে এবাৰ কাৰ চৰকাৰ আমার ট্র্যাক্টর লাগে আপুনি কোন সমষ্টিৰ পৰা মোর জমদুয়ার জমদুৱাৰ পৰা কোন জিকিব এইবাৰ আমার তো এতিয়া হেৰি জিৰেন যোৱাবেলিওতো MCL হৈ আছিল কি ধৰণৰ কাম কৰিছিল আৰু আগন্তুক দিনত কিয় দিব না যোৱা বছৰ তো তাৰ হেৰি নাছিল না চৰকাৰ নাছিল সেইটো কাৰণে MCL হিচাপে আছে গোটেই ক'ব বিচৰা নাই মনৰ কথা মনতে থৈছে কিন্তু কিছু যুৱ আছে আমাৰ হয়তো ভোট দিছে আপুনি ভোটত নাম উঠিছে এবাৰ ভোট দিব হয় শ্ৰীৰামপুৰ সমষ্টিৰ আপোনাৰ ঘৰ নেকি হয় কাক এইবাৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা MCL হিচাপে প্ৰতিষ্ঠিত কৰিব এবাৰতো হেলিকপ্টাৰ কোন প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী কি নাম হাফিজুল ইছলাম শেখ কিয়
10জন আৰু বেলেগ 9জন আছে এই সমষ্টিটোৰ পৰা হাফিজুল ইছলাম শেখক কিয় লাগে এমচিএল হিচাপে পৰিৱৰ্তন লাগে পৰিৱৰ্তন লাগে আৰু সবে কৈ আছে পৰিৱৰ্তন লাগে আমাক এই সমষ্টিটোৰ পৰা যিসকল প্ৰাৰ্থী আছে সকলোৱে কৈছে পৰিৱৰ্তন আমি আনিম এও যে পৰিৱৰ্তন আহিব আপুনি কি কেনেকৈ গেৰাণ্টি দিব পাৰে ছাৰ মানে দিয়া হৈছে তেওঁ মানে যে পৰিৱৰ্তন আহিব মানে এইটো এটা ভাল মানুহ ভাল ল'ৰা ভালতো সবে বৰ্তমান সবে ভাল সবে ভাল যদি মই নিৰ্বাচন খেলিবলৈ আহোঁ মই ক'ম নেকি মই বেয়া সবে ভাল সেইটো নহয় মানে সুযোগটো সকলোক দিয়া হৈছিল কিন্তু কোনোবাইতো এইটো কৰা নাই না এইকাৰণে কাক সুযোগ দিছিলে বিগত সময়ত সকলোক সুযোগ দিছিল যেতিয়া BPF জিতাইছিল কংগ্ৰেছত জিতাইছিল কিন্তু সকলোৱে জিতিছিল কেতিয়া হৈছিল এমচিএল হোৱা নাছিল যোৱাবাৰৰ যিটো খালেকক নিৰ্দলীয় দিছিল সেইটো BPF গৈছে আৰু মানে এইটো প্ৰতাৰণা কৰিছে আমাক ধৰিবলৈ গ'লে কিন্তু এতিয়া নিৰ্দলীয় জিতাই দিম এইটো চৰকাৰ আগন্তুক সময়ত চৰকাৰ কাৰ আহিব বুলি ভাবে আপুনি চৰকাৰটো ইউপিপিলৈ আহিব ইউপিপিএল শ্ৰীৰামপুৰ সমষ্টিত যিসকল প্ৰাৰ্থী আছে কাৰ শক্তি বেছি শক্তি মানে ইউপিপিলৈ শক্তি আছে ইউপিপিএল তাৰমানে চৰকাৰটো ইউপিপিলৈ কাটাং বনাব চিয়'ৰ কাটাং অ'কে কৈছে ইউপিপিএলৰ চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ লাগে তাৰ আপোনাক হয় বিগত সময়ত 15 বছৰ হাগ্ৰামাই শাসন কৰিলে কিন্তু বহু সংখ্যক লোকে হাগ্ৰামাৰ শাসনত অতিষ্ঠ হৈ পৰিছে যাৰ কাৰণে ইউপিপিএলৰ চৰকাৰ বিচাৰিছে পৰিৱৰ্তনৰ চৰকাৰ বিচাৰিছে গতিকে আমি চাওঁ আজি আৰু এজন আছে যুৱ আৰু কিছু সংখ্যক লোকৰ পৰা আমি বয়সস্থ লোক যথেষ্ট সংখ্যক আছে কিন্তু ইহঁত ক'ব বিচৰা নাই কোন সমষ্টিৰ ভোটাৰ হয় জুমদুৱাৰ চৰকাৰ কাৰ আহিব এইবাৰ কি ভাবে দেখিম কাৰ আহে তথাপিও আইডিয়া কাৰ আহিব পাৰে BPF আৰু শ্ৰীৰামপুৰ সমষ্টিৰ বিষয়ে কোনো ধাৰণা আছে নেকি নাই হয় BPF কৈছে ন BPFৰ চৰকাৰ লাগে হওক আৰু কিছু সংখ্যক আছে ইহঁতৰ পৰা আমি জানিব বিচাৰিম যে আচলতে কাক ইহঁত আগন্তুক চৰকাৰৰ বিচাৰিব দাদা আপুনি কোন সমষ্টিৰ ভোটাৰ হয় মইতো জমদুৱাৰৰহে জমদুৱাৰ হয় এইবাৰ কাৰ চৰকাৰ আহিব বুলি আপুনি ভাবে আমিতো ভাবিছোঁ হাগ্ৰামাৰ চৰকাৰ আহিব BPF চৰকাৰ আহিব হয় BPF চৰকাৰ লাগে হয় শ্ৰীৰামপুৰ সমষ্টিৰ বিষয়ে কোনো আইডিয়া আছে নেকি শ্ৰীৰামপুৰ সমষ্টিতটো আমি ইমান নাজানো কিয়নো আমি শ্ৰীৰামপুৰ সমষ্টিৰ যিটো মানুহ নহয় সেইকাৰণে মই ক'ব নোৱাৰিলোঁ দাদা আপোনাৰ ঘৰ ক'ত ইয়াতে শ্ৰীৰামপুৰৰ বাসিন্দা হয় আপুনি হয় এইবাৰ বিদেশী চৰকাৰত কাক আপোনালোকে চৰকাৰত বহাব হাগ্ৰামাই চাম আৰু হাগ্ৰামা 15টা বছৰ হাগ্ৰামাই শাসন কৰিলে তথাপিও হাগ্ৰামা ইমান ক'ব নোৱাৰোঁ বাকী হাগ্ৰামা ভাল লাগে পৰিৱৰ্তনৰ চৰকাৰ তেহঁতে আমাৰ লগত ভালে ব্যৱহাৰ কৰিছে ঠিক আছে এই শ্ৰীৰামপুৰ সমষ্টিৰ পৰা কাক আপোনালোকে আগন্তুক এমচিএল হিচাপে বিচাৰিব যে হাগ্ৰামাক ছাপোৰ্ট কৰিব তাতে কোন প্ৰাৰ্থীক এমচিএল হিচাপে বিচাৰিব এই সমষ্টিটোৰ পৰা আপোনাৰ সমষ্টিটোৰ পৰা শ্ৰীৰামপুৰ সমষ্টিৰ পৰা কোন প্ৰাৰ্থীক বিচাৰিব খালেক মণ্ডল বিগত সময়ত খালেক মণ্ডল এমচিএল হৈ আছে কি ধৰণৰ ফেচিলিটি আপোনালোকক দিছিলে একো দিয়া নাই তথাপিও তাৰ লগত কিবা এটা খুজিবলৈ গ'লেহে মনা নকৰে দেই আৰু কিবা অসুবিধা হ'লে গৰীব মানুহৰ ওচৰত দেই আৰু বৰ্তমানতো চবেই দি আছে বৰ্তমান চব প্ৰাৰ্থীয়ে চবে কি দে একো নদে ছাৰ বাকী মণ্ডলী মামাই ভাল আছে তাকে দিম আৰু তাকে দিব খালেক মণ্ডলক বিচাৰিছে বিগত যিজন এই শ্ৰীৰামপুৰ সমষ্টিৰ পৰা এমচিএলএ হিচাপে নিযুক্তি পাইছিল এওঁকে বিচাৰিছে আৰু অলপ আগুৱাই যাব বিচাৰিম আমাৰ আৰু এজন আছে কাৰ চৰকাৰ আহিব এইবাৰতো BPFৰ চৰকাৰ আহিব BPF বৰ্তমান আপোনালোকৰ সমষ্টিৰ কেইজন প্ৰাৰ্থী আছে আমাৰ সমষ্টিততো 4জন আছে এজন নিৰ্দলীয় এজন অৱৰৰ এজন BPFৰ এজন EPPL কোন এই সমষ্টিটোৰ পৰা আপোনালোকে আমাৰ এইবাৰ জমদুৱাৰ সমষ্টি আমাৰ জমদুৱাৰ সমষ্টি শ্ৰীৰামপুৰ সমষ্টিৰ বিষয়ে কোনো আইডিয়া আছে আইডিয়া তেনেকুৱা ধৰণৰ নাই তথাপিও মানে নিৰ্দলীয় প্ৰাৰ্থী হাফিজুল আচ্ছা বাদ দিয়ক হাফিজুল আপোনালোকৰ যিটো সমষ্টি তাৰ পৰা কাক আপোনালোকে এমচিএল হিচাপে বিচাৰিব আমাৰতো ৰেউৰা নাৰ্জিহাৰী BPFৰ ইউপিপিএলো আছে বা বেলেগ দলৰ প্ৰাৰ্থী আছে নাপায় এইবিলাক নাপায় চিয়'ৰ আচ্ছা মানে আৰু আপুনি মানে ভোটাৰ হিচাপে এওঁক বিচাৰিছে হয় 100% বিগত সময়ত এওঁ কিন্তু EM হৈ আছে কি ধৰণৰ কাম কৰিছে ভাল কাম কৰিছে সমষ্টি বহুতে কৈ আছে বহুত বেয়া কাম কৰিছে নাই ক'ত বেয়া কৰিছে নাই ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যিবিলাক কাম আছে চব কৰিছে ভাল কাম কৰিছে যাৰ কাৰণে আপুনি আৰু এবাৰ সুযোগ দিব বিচাৰিব হয় 100% 15টা বছৰে BPF চৰকাৰখন লুণ্ঠন কৰি আছে এইটো আমাৰ অভিযোগ নহয় UPPLে কোৱা এইটো মিছা কথা কয় মিছা কথা হয় আপুনি আৰু এবাৰ সুযোগ দিব বিচাৰিব সুযোগ দিবই লাগিব কিহৰ কাৰণে ভাল মানুহ হয় BPF যিবোৰ আছে সকলোকেইটা ভাল নেকি সকলোকেইটা ভাল এতিয়া মই যদি সোমাই যাওঁ BPFত আপুনিও ভাল হৈ যাব ভোটৰ পিছত নেতা কিন্তু চিনি নোপোৱা হয় এতিয়া কিন্তু ৰাইজৰ পিছে নেতাসকল দৌৰি আছে গতিকে আপুনি ডাঙৰ এটা ৰোল প্লে কৰিব আপোনাৰ ভোট কালৈ যাব
এইবাৰ দম দি ক'ব পাৰে আপুনি যে আপোনাক মই জিকাম, মোৰ কাম কৰিব লাগিব, হয় না? হাফিজুল ছাপোৰ্টাৰ বেছি আছে, হাফিজুল ইছলাম শেখ হয় জিকিব, লিখিব পাৰে, মেক্সিমাম চান্স আছে। জিকিব পাৰে। হয়, হাফিজুল ইছলাম শেখক বহু সংখ্যক লোকে বিচাৰিছে। শ্ৰীৰামপুৰ সমষ্টিৰ পৰা সজল জিকাৰ চান্স আছে আৰু কি। কংগ্ৰেছৰ প্ৰাৰ্থী। কংগ্ৰেছৰ প্ৰাৰ্থী। আমি জানিব পাৰিলোঁ যে বহুতে হাফিজুল ইছলাম শেখ আৰু বিভিন্ন যিবোৰ দলৰ প্ৰাৰ্থী আছে সিহঁতক বিচাৰিছে। গতিকে এই ৰিজাল্টৰ কাৰণে আমাক ৰখিব লাগিব, 12 তাৰিখলৈকে আমাৰ চাব লাগিব। অকল কেইটামান দিনৰ পিছতে আমি BDCৰ যিখন নেক্সট আগন্তুক যিখন চৰকাৰ হ'ব সেই চৰকাৰখন আমি দেখিবলৈ সক্ষম হ'ম। আৰু এনেদৰে আমাৰ যিটো অভিযান অব্যাহত থাকিব বিভিন্ন সমষ্টিত, আমি এনেকৈ ৰাজ্যৰ যিবোৰ মতামত আমি গুৱাহাটী টাইমছত জড়িত পোনপটীয়াকৈ দেখিবলৈ